এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। সমাগত অসম বিধানসভাৰ নিৰ্বাচনত ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ মহাজোঁটৰ AIUDFৰ প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ কাছিমিৰ আৰু লগতে ২৭ নম্বৰ বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ মহাজোঁটৰ AIUDFৰ প্ৰাৰ্থী শামছুল হুদাক ৰাইজৰ উষ্ম আদৰণি। উল্লেখযোগ্য যে হাজাৰ হাজাৰ ৰাইজে চাপৰ বহলপুৰৰ পৰা হাফিজ বছিৰ আহমেদ কাছিমিৰ আৰু লগতে শামছুল হুদাক বাইক ৰেলীৰে আদৰি আনে। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নিউ লাইভ।